নমস্কাৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় লাইক তথা শ্বেয়াৰ কৰিব আৰু একাউণ্টেক্স ইণ্ডিয়া চেনেলটি ছাবস্ক্ৰাইব কৰিব। আজি এয়া কৰোণা সংকটৰ সময়। কৰোণা মহামাৰীৰ বাবে গোটেই ভাৰতৰে অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হৈছে। গোটেই ব্যৱসায়সমূহৰ পতন ঘটিছে, ফলত চাকৰিৰো পতন ঘটিছে। গতিকে এই সময়ত এটা নতুন ব্যৱসায় গঢ়ি তোলাটো বা নতুন এটা বিজনেছ আইডিয়া এটা লোৱাটো বহুত কষ্টসাধ্যকৰ। তথাপিও লকডাউনৰ পাছত আমাৰ নিজৰ ব্যক্তিগত, সামাজিক, দেশৰ অৰ্থনৈতিক উন্নয়নৰ হেতু কিছুমান বিজনেছ আইডিয়া ল'ব পৰা যায়। প্ৰথমতে মাস্ক বা হেণ্ড গ্লভছৰ তৈয়াৰী ব্যৱসায়। বৰ্তমান সময়ত প্ৰত্যেকজন মানুহে অতি সাৱধানতা অৱলম্বন কৰিছে। ঘৰৰ পৰা ক'ৰবালৈ গ'লেও মাস্ক পৰিধান কৰিহে ওলাইছে আৰু তাতে চৰকাৰেও সতৰ্কবাণী শুনাই দিছে যে মাস্ক পৰিধান কৰাটো অনিবাৰ্য। গতিকে এইখিনি সময়ত তথা অহা দিনবোৰতো এই মাস্ক আৰু হেণ্ড গ্লভছৰ বিশেষ চাহিদা থাকিব। গতিকে কোনোবাই যদি মাস্ক আৰু হেণ্ড গ্লভছ তৈয়াৰী ব্যৱসায় গঢ়ি তোলে ভৱিষ্যতে লাভ উপাৰ্জন কৰাৰ আশা অনেক থাকিব। দ্বিতীয়তে ঘৰত তৈয়াৰী কৰা খাদ্য সামগ্ৰী। এই লকডাউনৰ সময়ত মানুহবোৰৰ কোনো ব্যস্ততা নাই, সেয়েহে নিজেই ঘৰতে তৈয়াৰ কৰি বা অন্যৰ পৰাই হওক নানান থলুৱা নতুন নতুন খাদ্য সামগ্ৰীৰ জুতি লৈছে। আৰু লকডাউন খোলাৰ পিছতো যিহেতু মানুহবোৰে হোটেল নাইবা ৰেষ্টুৰেণ্টৰ ওচৰ চাপিবলৈ টান পাব, গতিকে ঘৰুৱা খাদ্য সামগ্ৰীৰ চাহিদা অনাগত দিনবোৰত অশেষ থাকিব। গতিকে এই ব্যৱসায়েৰেও অনেকে লাভ উপাৰ্জনৰ পথ মোকলাব পাৰে। তৃতীয়তে চেনিটাইজ ছাৰ্ভিচ প্ৰভাইডাৰ। এতিয়া লকডাউন খোলাৰ পাছতেই অফিচ কাছাৰীবোৰৰ যিবোৰ বিষয়া কৰ্মচাৰীসকলে তেওঁলোকে কাম কৰা আশে পাশে থকা ঠাইবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাটো বিচাৰিব। অৰ্থাৎ তেওঁলোকৰ আশে পাশে থকা ঠাইসমূহ চেনিটাইজ হোৱাটো বিচাৰিব। ইয়াৰ পৰাই চেনিটাইজিং ছাৰ্ভিচ প্ৰভাইডাৰৰ চাহিদা উৎপত্তি হ'ল। গতিকে লকডাউনৰ পাছতো অনাগত দিনবোৰত এই চেনিটাইজ ছাৰ্ভিচ প্ৰভাইডাৰৰ বহুত চাহিদা থাকিব। গতিকে এই ব্যৱসায়ত কোনোবাই হাত দিলে নিশ্চয়কৈ তাৰ লাভ উপাৰ্জনৰ বাট থাকিব। চতুৰ্থতে অনলাইন এডুকেশ্যন বিজনেছ। এতিয়া বৰ্তমান স্কুল কলেজসমূহ বন্ধ হৈ আছে। গতিকে অনলাইন এডুকেশ্যনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসমূহক কাৰিকৰী তথা পাঠগত বিদ্যা তেওঁলোকক এই অনলাইন এডুকেশ্যনৰ জৰিয়তে দিব পাৰি। তদুপৰি বয়স্ক ব্যক্তিসকলেও নিজৰ বৃত্তিৰ লগত জড়িত শিক্ষা এই অনলাইন এডুকেশ্যনৰ জৰিয়তে আহৰণ কৰিব পাৰে। গতিকে দিনবোৰত এই অনলাইন এডুকেশ্যন ব্যৱসায়ৰ নিশ্চয়কৈ চাহিদা থাকিব। কোনোবাই যদি এই ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে নিজৰ ব্যৱসায়ৰ পাতনি মেলিব খোজে নিশ্চয়কৈ লাভৰ আশা থাকিব। পঞ্চমত অনলাইন ডেলিভাৰী বিজনেছ। যিহেতু মানুহবোৰে এতিয়া ফিজিকেলি কোনোবা দোকানৰ পৰা বা ষ্ট'ৰৰ পৰা বস্তুটো কিনি আনিবলৈ টান পাব। যিহেতু চৰকাৰেও সাৱধানবাণী শুনাই দিছে যে ছ'চিয়েল ডিষ্টেঞ্চিং অৰ্থাৎ সামাজিক ব্যৱধান মানি চলিবই লাগিব। এই ক্ষেত্ৰত জনসাধাৰণে দোকান এখনত যোৱাতকৈ ঘৰতে যদি কোনোবাই তেওঁক বস্তুটো যদি দি যায় যোগান ধৰে সেইটোৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিব। ইয়াতেই অনলাইন ডেলিভাৰী বিজনেছৰ চাহিদা বাঢ়িল। তেওঁলোকে দোকানসমূহৰ পৰা গ্ৰাহকে অনলাইন অৰ্ডাৰ দিয়া বস্তুসমূহ
গ্ৰাহকৰ ঘৰলৈ গ্ৰাহকৰ তালৈ এই ডেলিভাৰী বিজনেছসমূহে পঠাই দিব পাৰে। গতিকে অনাগত দিনবোৰত এই ব্যৱসায়টোৰ চাহিদা থাকিব। ষষ্ঠতে মেডিচিন শ্বপ। আমাৰ ইয়াতে যিমানেই দুৰ্যোগ নহওক আন্দোলন নহওক এটা কথা পৰিলক্ষিত হয় যে এই মেডিচিন শ্বপসমূহ কেতিয়াও বন্ধ নহয়, কিয়নো ই এটা অত্যাৱশ্যকীয় সামগ্ৰী। গতিকে কোনোবাই যদি ভাবে সঠিক ঠাইত এখন মেডিচিন শ্বপ খুলি অনায়াসে লাভ উপাৰ্জনৰ পথ দেখিব পাৰে, ইও এটা লাভজনক ব্যৱসায়। সপ্তমত ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ। এতিয়া যিহেতু বয়স্ক ব্যক্তিয়ে হওক শিশুৱে হওক ঘৰত আবদ্ধ হৈ আছে, বয়স্ক ব্যক্তি তথা শিশুসকলৰ মনোৰঞ্জনৰ বাবে নাইবা শিশুসকলৰ স্কুলৰ পৰাই চলি থকা অনলাইন ক্লাছসমূহৰ বাবে ইণ্টাৰনেটৰ বহুল ব্যৱহাৰ হৈছে আৰু অনাগত দিনবোৰতো ইয়াৰ বহুল ব্যৱহাৰ হৈয়ে থাকিব। গতিকে এই আজিৰ ক্ষেত্ৰত ইণ্টাৰনেটৰ ছাৰ্ভিচ প্ৰভাইডাৰৰ ব্যৱসায় কৰি অনায়াসে লাভৰ মুখ দেখিব পাৰি। অষ্টমত ডিজিটেল মাৰ্কেটিং। যিহেতু বৰ্তমান ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়িছে, যিটো মই ইতিমধ্যে ক'লোঁ যে শিশুসমূহ অনলাইন ক্লাছৰ কাৰণেই হওক নাইবা বয়স্ক ব্যক্তিসকল মনোৰঞ্জনৰ কাৰণেই হওক ইণ্টাৰনেটৰ ব্যৱহাৰীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। গতিকে ডিজিটেল মাৰ্কেটিঙৰো প্ৰসাৰ বৃদ্ধি হৈছে। গতিকে এই ক্ষেত্ৰত কোনোবাই যদি ব্যৱসায়ৰ পাতনি মেলি আৰম্ভ কৰে নিশ্চয়কৈ ভৱিষ্যতত মুনাফা অৰ্জনৰ পথ প্ৰশস্ত হ'ব। নৱমত ছফ্টৱেৰ বা এপ ডেভেলপমেণ্ট। আমাৰ অসমত ছফ্টৱেৰ বা এপ ডেভেলপাৰ সংখ্যা খুবেই তাকৰ আৰু বৰ্তমান ক'ভিড-19 লকডাউনত যিসমূহ যুৱক যুৱতী নিজৰ ঘৰ অসমলৈ ঘূৰি আহিছে সেইসকলেও তথা অসমত থকা যিসকলৰ টেকনিকেল শিক্ষা আছে আৰু বাহিৰৰ পৰা অহা যুৱক যুৱতীও যিসকলৰ টেকনিকেল শিক্ষা আছে তেওঁলোকে এই ক্ষেত্ৰত নিজকে নিমজ্জিত কৰি ভৱিষ্যতৰ আয় উপাৰ্জনৰ পথ প্ৰশস্ত কৰিব পাৰে। তদুপৰি বহুত নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিব পাৰে। ইও এটা লাভজনক ব্যৱসায়। দশম তথা শেষত জৈৱিক শাক পাচলি তথা ফল মূল। জৈৱিক অৰ্থাৎ অৰ্গেনিক। এই জৈৱিক অথবা অৰ্গেনিক ফল মূল বা শাক পাচলি বহল ভিত্তিত বিক্ৰী কৰিও নানাজনক কৰ্মসংস্থাপনৰ দিয়াৰ উপৰিও নিজৰ বাবেও আয় উপাৰ্জনৰ পথ প্ৰশস্ত কৰিব পাৰি। এতিয়া যিহেতু সকলো মানুহ স্বাস্থ্যৰ প্ৰতি অতি সতৰ্ক হ'ব, গতিকে তেওঁলোক খাদ্যাভ্যাসৰ ক্ষেত্ৰতো অধিক সতৰ্ক হোৱা দেখা যাব। গতিকে বেছিভাগেই এইসমূহ জৈৱিক শাক পাচলি তথা ফল মূলৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব। গতিকে এই ক্ষেত্ৰত ভৱিষ্যতত অনাগত দিনবোৰত জৈৱিক শাক পাচলি তথা ফল মূলৰ চাহিদা বাৰুকৈ থাকিব আৰু ইয়াৰ পৰা লাভ উপাৰ্জনৰো পথ প্ৰশস্ত হ'ব। এইসমূহ মই 10টা বিজনেছ আইডিয়া আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ইয়াৰ উপৰিও আৰু নানা বিজনেছ আইডিয়া আছে যিসমূহ কাৰ্যক্ষম কৰিব পৰা যায়, কিন্তু এইখিনি যিহেতু এটা দুৰ্যোগৰ সময়, যদি কোনোবাই লকডাউনৰ পিছতেই কোনো ব্যৱসায় আৰম্ভ কৰিব বিচাৰে কেইটামান দিশ চালি জাৰি চাব লাগিব। ইয়াৰ প্ৰধান এটা দিশ হ'ল যে বৰ্তমান যিহেতু দুৰ্যোগৰ সময়, মানুহবোৰে আৱশ্যকীয় বা অত্যাৱশ্যকীয় সামগ্ৰীহে ক্ৰয় কৰিব বিচাৰিব, কোনো অনাৱশ্যকীয় নাইবা বিলাসী সামগ্ৰী ক্ৰয় কৰিব নিবিচাৰে। গতিকে এই দিশটো চালি জাৰি চাই লকডাউনৰ পাছত কোনো ব্যৱসায় ধাৰণা নাইবা বিজনেছ আইডিয়া কাৰ্যক্ষম কৰিব পাৰে। আজিলৈ এই ভিডিঅ'টোত এইখিনিয়েই। ভৱিষ্যতে মই আৰু এই ভিডিঅ' কেনে বিষয়ৰ ওপৰত আপলোড কৰিম আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিলোঁ।
আপোনালোকে এই কমেণ্ট ছেকশ্যনত জনাব বুলি মই আশা ৰাখিলোঁ। মই পুনৰ অনুৰোধ জনাইছোঁ যে এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক তথা শ্বেয়াৰ কৰক আৰু মোৰ একাউণ্টেক্স ইণ্ডিয়া চেনেলটি ছাবস্ক্ৰাইব কৰক।